তো ইয়াতে ৰুই আছোঁ গোলাপ ফুলৰ ঠানি লগাম এতিয়া। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। এইবোৰ চাব পাৰে আপোনালোকে। এইবোৰ পকা ওলাইছিল, কোনটো ওলাইছিল এইটো চাব। এই যে পকা ওলাইছে চাওক, এই পকা ওলাইছে। তো ফাইনেলি কেইটা শুনি ল'লোঁ। তো এতিয়া গোলাপ ফুলকেইটা লগাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফুলবোৰ লগোৱা হৈ গ'ল। তো এতিয়া বৰ্তমান পানী দি আছোঁ। ফুলকেইটা লাইনকৈ লগাই দিছোঁ। তো এয়া চাব পাৰে, লাই শাক লগাইছিলোঁ ঘৰতে। এইবোৰ আজি অলপ এইকেইটা জলকীয়া পুলি লগাই দিলোঁ। তো তেতিয়াকে ভিডিঅ' নকৰিলোঁ, মানে পোহৰটো বেছি পৰিছিল বাবে চিনি নাপাব বুলি নকৰিলোঁ। তো এতিয়া এনে সন্ধিয়া টাইম হৈ গৈছে যিহেতু অলপ ভিডিঅ' কৰি দিওঁ বুলি ভাবিলোঁ। আৰু লগতে এইপাৰে এইটো নেটটো কাটিলোঁ তেতিয়া। তাৰপিছত এইপাৰে খুঁটি জংলাই আছিলোঁ। তো এইবোৰ চাব পাৰে জলকীয়া পুলি ইয়াতে লগাইছিলোঁ। তাৰমানে চৰাই খুচৰিব নোৱাৰাকৈ এই ইটা দি থৈ দিছিলোঁ। মানে বেছিকৈ আছে ইয়াতে, পিছত পাতলা কৰি লগাম। তো আজি এই টিং আছে কেইটামান, আৰু নেটটো দিকে এইপাৰে চাৰিওফানে লগাম বুলি ভাবিছিলোঁ। এয়া চাব পাৰে আপোনালোকে। আৰু এয়া এইবোৰ বেঙেনা পুলিয়ে আনিকে লগাইছিলোঁ। এইবোৰ চাব পাৰে। তো সেইবাবে এইবোৰ ইপাৰে জলকীয়া পুলিবোৰ আছে। আৰু এয়া মচুৰিটো আমি খুঁটি মাৰিকে আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। অলপকৈ খেতি কৰিছোঁ, তো ঘৰতে খাব পৰাকৈ। আৰু এই চাইডে চাব পাৰে আমাৰ আছে এইপাৰে কাটা মছলা পাত লগাই দিছোঁ। অলপ কেতিয়াবা মাজে মাজে লাগতিয়াল হৈ যায় মাছ মাংস আনিলে, আৰু এনেও লাগে। চ' যিহেতু লগাই দিছোঁ আৰু এই চাইডে। চ' আজি কাম কৰিব যোৱা নাই। তো আজি ঘৰতে কামত লাগি আছোঁ, কামত ব্যস্ত হৈছে। এই খুঁটিবোৰ জংলাই লৈছোঁ, আৰু এই টিংকেইটা আছে। তো এইখিনিত অলপ ৰাউণ্ডকৈ দিম বুলি ভাবিছোঁ। তো এইটো চাইডেও আছে, এইটো চাইডে আপোনালোকক বেক কৰিকৈ দেখালোঁ। এনে লাইপাত আৰু কিবা কিবি ৰুই দিছোঁ, তো ঘৰতে খাব পৰাকৈ। তো এইটো চাইডে নেট দিয়া আছে অলৰেডি। তো এইটো চাইডে কল দিব আছে। চৰাইবোৰ বহুত খুচৰি পেলাইছে, সেইবাবে ইটাবোৰ দি দিছোঁ জলকীয়াবোৰ খুচৰিব নোৱাৰাকৈ। তো এতিয়া ঘৰতে আজি কাম কৰি আছোঁ, আজি ক'তো যোৱা নাই, সেইবাবে আপোনালোকৰ কাৰণে ভিডিঅ' এটা আনিলোঁ। আৰু এইটো চাইডে চাব পাৰে, ইয়াত বেঙেনা এনেকুৱাকৈ দি দিছোঁ। আৰু এইখিনিত অলপ আছে, তো এইখিনিত কিবা এটা দি দিম। তো এনে বান্ধি দিলোঁ, এনেকৈ টিং দি দিলোঁ, আৰু এইটো মচৰিটো দি দিলোঁ। আৰু এতিয়া অঞ্জাইকেইটা খুচৰিবৰ কাৰণে ইমান প্ৰব্লেম নহ'ব। তো এয়া লগাই দিলোঁ আৰু ঘৰতে। আৰু সিটো চাইডেও আছে, আপোনালোকক দেখালোঁ। তো এতিয়া বৰ্তমান এইখিনি জেগাখিনি এতিয়া কমপ্লিট কৰিলোঁ। আপোনালোকক কমপ্লিট হোৱাৰ পিছত আৰু এবাৰ দেখাই দিম। তো ফাইনেলি হৈ গ'ল কমপ্লিট। তো কমপ্লিট কৰি দিলোঁ, এই চাব পাৰে। আৰু এই চাইডে যে আছিল, এই চাইডে এইটো মচুৰিটো দি দিলোঁ। আৰু এতিয়া আছে ভিতৰত আছে গছপুলিবোৰ, এইবোৰ চাব পাৰে। আৰু এই চাইডেও আছে, এই চাইডে জলকীয়া পুলি আছে। তো কমপ্লিট কৰি দিলোঁ। তো আপোনালোকক বাহিৰৰ চাইডৰ পৰা দেখাই আছোঁ। তো চাব পাৰে এইটো ৰাউণ্ডটোৰ পৰা সেই ৰাউণ্ডটো ক'লা জলকীয়া এনেকৈ কিবা লগাই দিছোঁ আৰু ঘৰতে খাব পৰাকৈ। তো এতিয়া হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পাইছে, তো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো এনে আজি ঘৰতে কাম কৰা ভিডিঅ' আপোনালোকক দি দিলোঁ। তো ভাল লাগে যদি ছাবস্ক্ৰাইব কৰি দিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। তো ধন্যবাদ।